হাই বন্ধুসকল, মই ইমদাদ। নতুন বছৰৰ আজি দ্বিতীয়টো ভিডিঅ' আৰু ইয়াৰ পিছত মই স্ক্ৰীনত লিখি দিম কেই নম্বৰ ভিডিঅ'। তো ঘটনাটো হ'ল যে মোৰ মেইন যিটো পাৰপাছ, মোৰ কমিউনিকেশ্যন ডেভেলপ কৰা, কথা কোৱাৰ কৌশল স্কিল ডেভেলপ কৰা। বেছিভাগ মানুহেই মানুহৰ সন্মুখত কথা ক'ব নোৱাৰে, ইভেন আইনাৰ সন্মুখত নিজৰ মোবাইলৰ কেমেৰাত কথা ক'ব নোৱাৰে। এয়া হ'ল ফেয়াৰ অফ পাব্লিক স্পিকিং। যদি আপুনি ষ্টুডেণ্ট হয়, কোনোবা বিষয়ৰ ওপৰত আপোনাৰ ধাৰণা আছে বা আপুনি জানে, শ্ৰেণী কোঠাত যেতিয়া শিক্ষকে সেই বিষয়ৰ ওপৰত প্ৰশ্ন সোধে ৰেণ্ডমলি, তেতিয়া আপুনি সেই উত্তৰটো জানিও আপুনি দিব নোৱাৰে। কাৰণ হ'ল ফেয়াৰ অফ পাব্লিক স্পিকিং। তো সেয়া দূৰ কৰিবৰ কাৰণে কিছুমান প্ৰেক্টিচ আছে। প্ৰেক্টিচ হিচাপে মই নিজৰ কেমেৰাতে বা মোবাইলৰ ভিডিঅ'ত মই ভিডিঅ' বনাওঁ, মিৰৰৰ সন্মুখত যিকোনো এটা টপিক লৈ সেই টপিকৰ ওপৰত 2 মিনিট বা 3 মিনিট 4 মিনিট যিমান সময় পাৰোঁ মানে দীঘলীয়া কৰিবলৈ যত্ন কৰোঁ। তো মোৰ মেইন লক্ষ্যটো হ'ল কমিউনিকেশ্যন স্কিল ডেভেলপ কৰা, ফেয়াৰ অফ পাব্লিক স্পিকিং যি মানে আমি ভয় পাওঁ, সেই ভয়টো দূৰ কৰাই হ'ল মোৰ লক্ষ্য। আচলতে নিজৰ সৈতে মই যুদ্ধ কৰি আছোঁ আৰু প্ৰত্যেকেই যিসকলে কমিউনিকেশ্যন স্কিল ডেভেলপ কৰিব বিচাৰে তেওঁসকলে এনেকুৱা ধৰণৰ কাম কৰিব পাৰে, যেনেকৈ ধৰক মোবাইলৰ কেমেৰা অন কৰি পেলাই নিজৰ বিষয়ে কওক বা নিজে কি ভাবি আছে সেই কথাখিনি প্ৰকাশ কৰক, বা আইনাৰ সন্মুখত গৈ আপুনি সেই একেখিনি কাম কৰিব পাৰে, যি মনত আহে আপুনি কৈ যাওক। আৰু এটা বস্তু যিটো ফ'ল' কৰোঁ সেয়া হ'ল যে স্পীডত কোৱাতকৈ মানে তীব্ৰগতিত কোৱাতকৈ লাহে লাহে কথা কোৱাটো উত্তম। কাৰণ কমিউনিকেশ্যন স্কিল এইটো নহয় যে আপুনি কোনোবা এটা বিষয়ত সলসলীয়াকৈ আপুনি কৈ যাব। আপুনি লাহে লাহেও আপোনাৰ মনৰ কথাখিনি প্ৰকাশ কৰিব পাৰিব, বা আপুনি যি প্ৰকাশ কৰিব বিচাৰিছে সেয়া প্ৰকাশ কৰিব পাৰিব। অকল স্পীডত হ'লেই কমিউনিকেশ্যন স্কিল নহয়, এইটো মই শিকিলোঁ। তো ভালে থাকক, কুশলে থাকক, ধন্যবাদ।